হেল্ল' গাইজ, এতিয়া মানে মই ঘাঁহ কাটিব আহি আছোঁ। মই অকলে হোৱা নাই, ভাইটি আহিছে আৰু দাদা দুজন আহিছে। এতিয়া ঘাঁহ কাটিবলৈ পূৰা বৰষুণ দি আছে, সেইবাবে ছাতি লৈ আহিছোঁ। আৰু এইফালে পূৰা পানী হৈ আছে। মই এতিয়া এই ফাৰ্মখনৰ এখন গেট আছে, এই গেটখনদি মই সোমাই আহিলোঁ আৰু আমাৰ ভাইটি আৰু দাদাকেইজন মানে এই সিফালদি নাও লৈ আহিছে। গাইজ এইফালে এয়া ঘাঁহ কাটি আছে। আমাৰ কেইজন লগ পোৱা নাই, কিন্তু আমাৰ কেইজনৰ লগ ধৰোঁগৈ এতিয়া। আমি আহি পোৱাৰ আগত কিছুমান মানুহে ঘাঁহ কাটি আছে। আমাৰ গাঁৱৰ কিছুমান মানুহে চবেই নিজৰ নিজৰ গৰুৰ বাবে ঘাঁহ কটাত লাগি আছে। গতিকে এতিয়া আমিও ঘাঁহখিনি কাটিব লাগিব আৰু সেইবাবে মোৰ লগৰ কেইজন ক'ত ঘাঁহ কাটি আছে তাক বিচাৰি যাওঁ। আৰু এই গোটেইখন এখন হাবি জংঘলৰ নিচিনা, সেইবাবে ইহঁতকেইটা প্ৰথমে বিচাৰি পোৱাত টানেই হৈছিল ক'ত সোমাই ঘাঁহ কাটি আছিল। অলপ সময় বিচৰাৰ পিছতে সিহঁতক দেখি সিহঁতৰ ওচৰলৈ আহিলোঁ। সিহঁতি ঘাঁহ কটাত লাগি আছে। মই সিহঁতৰ ওচৰত আহি পাওঁ মানে সিহঁতৰ প্ৰায় আধা ঘাঁহ কাটি হ'লেই। সিহঁতি যিমানখিনি ঘাঁহ কাটিলে সিহঁতি ঘাঁহখিনি নি এজেগাত থৈ দিছে। ঘাঁহখিনি দীঘল ঘাঁহ নহয়, সিহঁতক ডাঙৰ হিচাপে বান্ধি নিবলৈ অসুবিধা হ'ব, সেইবাবে বস্তা দুটা লৈ আহিছিলোঁ। এতিয়া যিমানখিনি ঘাঁহ কাটিলে এতিয়া বস্তা দুটাত সম্পূৰ্ণ ভৰাই লওঁ। বস্তাত বান্ধি ল'লে নাৱত লৈ যাবলৈ সুবিধা হ'ব। চব নদী পানী, এইখিনি গোটেইখিনি নদী পানী, এই তালৈকে পানী আছে। আমি কেতিয়া যিমানখিনি ঘাঁহ কাটি নিম বুলি আহিছিলোঁ সিমানখিনি ঘাঁহ আমাৰ কটা হৈ গ'ল। এতিয়া আমাৰ কাম যিমানখিনি ঘাঁহ কাটিলোঁ, এতিয়া নাওখনত উঠাব লাগিব। ৱালখন পাৰ কৰি অলপ কষ্ট হ'ব। এইফালে পূৰা এয়া নাৱত বস্তাকেইটা উঠাই দিলোঁ আৰু এইফালে আমি ৱালখনৰ ওপৰত উঠি আছোঁ। এইফালে বাওঁফালেও পানী আৰু এইফালে সোঁফালে ঘাঁহ বন আৰু এইফালে ওপৰৰ ফালেও বৰষুণ, তলৰ ফালে পানী। এইফালে মোবাইলটো কৰিবলৈ হ'লে গ'ল আৰু আইফোনো নহয়, বৰষুণত তিতিলে ভাল হৈ থাকিবলৈ। আৰু এইফালে পানী সিঁচি আছে, এতিয়া পানী সিঁচা হ'লে আৰু আমাৰ লগৰ কেইজন আহিলে আমি এতিয়া মানে ঘৰলৈ যাম আৰু। দুখন নাও দুটাক দি পঠিয়াই দিছোঁ। ঘাঁহ সম্পূৰ্ণ উঠাই দি আমি নাৱত উঠি নাযাওঁ। গাইজ আমি এতিয়া এই ৱালখনৰ ওপৰেদি গৈ আছোঁ আৰু আমি ৱালখনৰ ওপৰেদি অকণমান সময় গৈ থাকোঁ, মানে আমাক নিবলৈ সিহঁতি ঘাঁহ থৈ আকৌ আহিব। নাৱৰ পৰা পানী সিঁচিবলৈ কলগছৰ পটোৱা লাগে, কিন্তু কলগছৰ পটোৱা আমাৰ ওচৰত তেতিয়া নাই, সেইবাবে পানীখিনি সিঁচিবলৈ হ'লে ভৰিয়ে মাৰি দিছে। ই আহি পালেহি। এতিয়া নাওখনত উঠি লওঁ। নাওখনত উঠিবলৈ প্ৰথমে ভয়ে লাগিছিলে, কাৰণ মোবাইলটো হাতত আছে আৰু নাওখন অলপ পিছলৈ আছে। ফটককৈ যদি ভৰিটো পিছল খাই পৰি যায় ন, মোবাইলো যাব আৰু আমিও পৰিম। ঠাণ্ডা লাগিছে, বহুত ভাল লাগিছে আৰু এইফালে বৰষুণ দি আছে। হেল্ল' গাইজ, এতিয়া আমি নাওলৈ আহি আছোঁ। এয়া এইফালে নাৱৰীয়া আৰু ভয়ো লাগি আছে, যদি নাওখন পটককৈ ডুবি যায় ন, মোবাইলটো গ'ল আৰু। পুখুৰীটোৰ ওচৰলৈ কেলৈ আনিছা? এইটো পুখুৰী এটা আছে, এখন পুখুৰীটোৰ ওচৰলৈ লৈ অকণ লাহেকৈ হা। পালোহি বাৰু মই যেনে চাওঁ বডি দেখুৱাইছ নেকি? হা গাইছ, এইকেইটা চেপা। গাইছ, এতিয়া ঘৰত আহিলোঁ। ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ। বাই।